এতিয়া লৈছোঁ দুপৰীয়া সাজৰ আয়োজন কৰিবলৈ গতিকে আজিৰ সাজটো কেনেদৰে হয় আহকচোন বাৰু বেঙেনাখিনি ভালদৰে নিমখ দি ধুই ল'লোঁ আৰু আপোনালোক আচৰিতেই হৈছে চাগে ন বেঙেনাখিনিৰ বাকলি গুচোৱা দেখি বেঙেনাখিনি বাকলি গুচাইছোঁ মানে আমাৰ আয়ুষ্মানে বেঙেনাৰ বাকলি থাকিলে বেয়া পায় খাওঁতে যে মুখৰ পৰা উলিয়াবলগীয়া হয় সেইটো বৰ দিগদাৰি পায় সেইকাৰণে বেঙেনাখিনি বাকলি গুচাই দিছোঁ আৰু একচুৱেলি বাকলিবোৰ আজিকালি নিসিজা হ'ল ঘৰুৱা বেঙেনা হ'লে বেলেগ কথা এইবোৰ বজাৰৰ বেঙেনা বাকলিবোৰ ভালদৰে নিসিজে টাইট টাইট হৈ থাকে আৰু ভিতৰৰ গুটিবোৰ দেখিছেনে ইমান ডাঙৰ ডাঙৰকৈ গুটিবোৰ ওলাইছে ঠেলেৰাকৈ গতিকে ভিতৰৰ গুটিটো খাই ভাল নালাগে এতিয়া বাকলিটো গুচাই দিছোঁ অকণমান ভাল হ'ব খাবলৈ তাৰপিছতে ফ্ৰাই কৰিলে খায় ফ্ৰাই কৰিলে বাকলিয়ে চাকলিয়ে খাই দিয়ে ঘৰত যেতিয়া ভালদৰে যোগাৰখিনি থাকে বনায়ো ভাল লাগে নহয় জানো গতিকে ভালকৈ বজাৰ কৰা মানুহে বজাৰ কৰিলে আমি বনোৱাত কি আপত্তি হয়নে কাৰণ মই মানুহক বনাই খুৱাই যথেষ্ট ভাল পাওঁ আগত আমাৰ মা ঘৰতো এইটো আছিলে যে আলহী গ'লে একদম দেখা নিচিনা হয় গতিকে সেইটো আমাৰো আছে যিমান সময়ৰ অভাৱ হওক যিমান যি হওক আলু এটা আহিলে ভাল লাগে আৰু বনাই খুৱাইও ভাল লাগে বিধে বিধে এতিয়া এটা আলু কাটি লৈছোঁ আলু দি দিম আলুবোৰ যে খাবলৈ ইমান বেয়া হৈছে মানে কেতিয়াবা কোনোবা এবাৰ আলুটো খাবলৈ ভাল হয় আৰু কোনোবা এবাৰ ইমান বেছি বেয়া হয় খাবলৈকে মন নাযায় তাৰ কাৰণে আমাৰ মোৰে আইচনে এনেকুৱা হ'ল যে আলু নাখাওঁৱে নেকি এনেকুৱা টাইপ হৈ গৈছেগৈ কেতিয়াবা ভাল আহে কেতিয়াবা অত্যন্ত বেয়া কিবা মিঠা কিবা ধৰণৰ আৰু এতিয়া জাবৰ সোপা ভৰাই লৈছোঁ পলিথিন তাত ইয়াত ভৰাত আছোঁ যেতিয়া ইয়াত এইটো চিষ্টেম যে পলিথিনত ভৰাই নিজে গৈ পেলাবগৈ লাগিব বাৰী পিছফালে বোলে শাকনিত দি দিছোঁ বা গছৰ গুৰিত দিছোঁ সেইটো নহ'ব এনেকৈ পলিথিনত গোটাই লৈ পেলাই দিবগৈ লাগিব গতিকে ৰাতি হ'লে এনেকৈ চোৱা বুলি নাই আৰু চোৱাই হওক যিয়ে হওক ৰাতি হ'লে এনেকৈ ভৰাই থৈ দিবই লাগিব এতিয়া এইখিনি ঢাকি থ'ম বেঙেনা তাৰপিছতে অন্য পাচলি কাটিম এয়া হৈছে ঢেকীয়া আমাৰ আয়ুষ্মানৰ ফেভৰেট মাকৰো ফেভৰেট ঢেকীয়া জোলেই বনাওঁ নে ভাজিয়ে বনাওঁ চাওঁ ঢেকীয়া শাকৰ জোলেই বনাম বুলি ভাবিছোঁ বৰ দি এইফালে বেঙেনা কাটিলোঁ এইফালে এতিয়া ঢেকীয়া শাকৰ জোল বনাম গতিকে ঢেকীয়া শাকখিনি বাছি কুটি ল'ম তাৰপিছতে তাৰ আগতে মই মচুৰ দালিখিনি তিয়াই ল'ম তেতিয়া সময়টো মেকআপ হৈ যাব ঢেকীয়া শাকখিনিত অলপমান নিমখ দি দিছোঁ নিমখ দিলে শাকত যিবোৰ পোক পতংগ লাগি থাকে তাৰ বীজাণুবোৰ আঁতৰি যাব গতিকে কেতিয়াবা শাকত কণী পাৰি থৈ দিয়ে পোকে গতিকে সেইখিনিও আঁতৰি যাব নিমখ দি দিছোঁ সেইকাৰণে এতিয়া এইখিনি হ'ল এইফালে মচুৰ দাইল তিয়াই থৈছোঁ এইফালে থৈ দিছোঁ এইটো হৈছে মোৰ অকণমানি শাক পাচলি ধোৱা বাল্টি এইটো ধুবলৈ ভাল গোটেই শাকখিনি বা পাচলিখিনি ভালদৰে ধুই ল'ব পাৰি এতিয়া মই শাকখিনি ইয়াতে বাছি লওঁ বাছি মানে গোটা টান ঠাইবোৰ পেলাই দিম যোনডোখৰৰ পৰা টান হয় সেইখিনি মই পেলাই দিম এনেকৈ ভাঙি চাম যোনডোখৰলৈকে এনেকুৱা টান নিচিনা হৈ থাকে ভাং খাই নাযায় সেইখিনি মই পেলাই দিম আৰু এইখিনি আগৰখিনি ৰাখি ল'ম এতিয়া মোৰ এইখিনি ঢেকীয়া কুটি হৈ গ'ল বাচিলোঁ কুটিলোঁ ভালদৰে ধুই ল'লোঁ প্ৰথমতে ভালদৰে ধুই পানীখিনিৰ পৰা টুকি সৰু সৰুকৈ কুটি ল'লোঁ তৰকাৰীৰ কাৰণে বনাম গতিকে একদম মিহিকৈ কুটি লৈছোঁ আৰু ভাজিৰ কাৰণে বনোৱাতে অকণমান ডাঙৰকৈ কুটিলোহেঁতেন আৰু কুটি পেলাই ঢেকীয়াটো নুধুৱে তেতিয়া বেছি বিজল হৈ যাব গতিকে পানীৰ পৰা টুকি অকণমান মিহিকৈ কুটি ল'লোঁ তাৰপিছতে এতিয়া এইখিনি ঢাকি লওঁ লাষ্টত বনোৱা সময়ত আপোনালোকক দেখুৱাই আছোঁ এইখিনিতে ঢাকি ল'ম এইডোখৰ হৈ গ'ল আৰু এতিয়া মই এইখিনি মচুৰ দাইলখিনি ভালদৰে ধুই এইখিনি বৰৰ কাৰণে ৰেডি কৰি ল'ম মিঠি গুটি কেইটামান দি লৈছোঁ এইদৰে ঢেকীয়াখিনি অলপমান মেলি দিছোঁ মেলি দিলে তাৰ পানীখিনি পুহি ল'ব আৰু কেঁহা গোন্ধটো
কমি যাব ঢেকীয়াৰ এটা কেঁহা গুণ থাকে গতিকে এইটো কমি যাব সেইকাৰণে পাতল পাতলকৈ ঢেকীয়াখিনি কেৰাহীখনত ভালদৰে মেলি দিছোঁ মোৰ অৱশ্যে কেৰাহী এইখনত বনাই দিবলৈ মন নাযায় মই লোহাৰ কেৰাহী এখন বা মাটিৰ কেৰাহী এখনৰ কথাহে ভাবি আছোঁ কিন্তু গোটাব পৰা নাই কাৰণে এইখনতে এতিয়া চলাই আছোঁ কাম এতিয়া অলপমান হালধি আৰু অলপমান নিমখ এড কৰি দিম অলপমান নিমখ এড কৰি দিছোঁ ইয়াত এতিয়া দুটা কটা বিলাহী দিম আৰু ঢেকীয়াৰ কেঁহা গুণটো আঁতৰিবৰ কাৰণে আলু এটা দি দিম আলুৱে শাকৰ জোলখন অলপমান মিহি কৰিব ভাল লাগিব খাই এতিয়া সৰু চাই আলু এটা দি দিছোঁ একদম মিহিকৈ কুটি সৰু একদম অকণমানি আলু দেই এইটো আলু বেছি নিদিওঁ আলু মিঠাই খাবলৈ ভয় কৰোঁ গতিকে আলু অকণমানহে দিছোঁ ঢেকীয়া শাকৰ তৰকাৰীকণত আৰু এটা বস্তু দিলে ভাল লাগে জানেনে এইটো দি দিছোঁ চব ভেন্দি হয়নে খাই চাবচোন এনেদৰে আৰু এটা ভাতকেৰেলা আছিলে ভাতকেৰেলাটো দি দিছোঁ থৈ দিলে নষ্টহে হ'ব গতিকে ইয়াত দি তৰকাৰীখনত দি দিছোঁ খাবলৈ ভাল হ'ব ইতিমধ্যে এইখিনি হৈ গৈছে এইখিনি মই মিক্সিত দি ল'লোঁ মচুৰ দাইল এইখিনিত এতিয়া মই পিঁয়াজ নহৰু আদা একো নিদিওঁ টেঙা আঞ্জাত দিম গতিকে এনেকৈয়ে বৰ বনাম নিমখ আৰু হালধি দিছোঁ গতিকে এনেকৈয়ে বৰ বনাই লওঁ ইতিমধ্যে এইখিনি পানী দিব পৰা হৈ গৈছে মই গৰম পানী কৰি লৈছোঁ ইয়াত অলপ অলপকৈ গৰম পানী দি যাম অলপমান আৰু দি দিম আলহী আহিব গতিকে অলপমান সৰহ কৰিছোঁ আৰু বেছি ডাঠকৈ তৰকাৰীকণ খাই ভাল নালাগে শাকৰ জোল পাতল হ'ব লাগে গতিকে ভাল লাগিব আৰু ইয়াত যদি কণ বিলাহী হ'লহেঁতেন আৰু ভাল লাগিলেহেঁতেন আজি বৰ বিলাহীকে দিছোঁ পিছত কণ বিলাহী দি বনালে মই আপোনালোকক দেখুৱাম কণ বিলাহী এতিয়া ছিজন এতিয়া আঞ্জা ধুনীয়াকৈ উতল মাৰিলে এতিয়া বৰ দিব পৰা হৈ গ'ল এতিয়া বৰখিনি দি যাম এতিয়া বৰকেইটা অকণমান ভাঙি দিম যাতে আঞ্জাখনত মিহলি হৈ যায় পিছতে এতিয়া ইয়াত মই এপাক গোলনেমু দি দিম খাই চাবচোন কি যে ধুনীয়া হ'ব এইদৰে এতিয়া ইয়াত ধনিয়া পাত দিছোঁ আমাৰ এতিয়া তৰকাৰী পৰিৱেশন কৰিব পৰা হ'ল এয়া বনালোঁ কাষ্টাৰ্ড আৰু কাষ্টাৰ্ডৰ লগত চেৱৈ মিলাই দিছোঁ ৰোষ্টেড চেৱৈ আছিলে তাকে মিলাই দিছোঁ কাষ্টাৰ্ড কম আছে সেইকাৰণে ৰোষ্টেড চেৱৈ দি দিছোঁ কিবা কিবি আৰু বনাইছিলোঁ কিন্তু গোটেইখিনি ভিডিঅ' কৰিবলৈ থাকিলে লৰালৰিতে গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই